নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ আজিৰ এই এটা নতুন খণ্ডটোলৈ আজি আমি 2016 জেনেৰেল ম্যাথমেটিক্সৰ MCQ পাৰ্টটো আমি আজি সমাধান আগবঢ়াম আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 9126ৰ LCM দিয়া আছে 182 তেতিয়া হলে HCF বা ঘসাউ কিমান হ'ব তো আমি জানো দুটা সংখ্যাৰ পূৰণফল আৰু এই সংখ্যা দুটাৰ HCF আৰু LCM ৰ পূৰণফল সদায় সমান হয় তো এই ক্ষেত্ৰত আমি যেতিয়া HCF টো উলাব লাগে গতিকে সংখ্যা দুটাৰ পূৰণফলক লসাগুৰে হৰণ কৰিলে ৰিজাল্ট ওলাই পৰিব তো দেখা গৈছে ৰিজাল্টটো 13 অপশন A to হে শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 2 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটো পুনচাটি আমি ক'ব পাৰো A = BQ + R যত R greater equal to 0 আৰু less than B গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন C কোৱেশ্চন নম্বৰ 3 y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব অৰ্থাৎ ৰাশিটোৰ সমাধান কেইটা থাকিব এইটো বিচাৰিছে তো আমি এই ক্ষেত্ৰত জানো কোনো এটা বহুপদৰ লেখডালে x অক্ষক যিমানটা বিন্দুত ছেদ কৰিব এই সংখ্যাটোই হ'ব তাৰ সমাধানৰ সংখ্যা অৰ্থাৎ বিজোড় সংখ্যা বা শূন্যৰ সংখ্যা তো x অক্ষক দুটা বিন্দুত ছেদ কৰিলে তো উত্তৰটো হ'ব অপশন ডি এটো মই চিত্ৰ আকাৰে তোমালোকক ক'ব বিচাৰিছো এনেকুৱা লেখডাল এনেকুৱা হ'ব পাৰে x অক্ষক দুটা বিন্দুত ছেদ কৰিলে ইয়াত আৰু ইয়াত কৰিছে নাইবা এনেকুৱা হ'ব পাৰে নাইবা এনেকুৱা হ'ব পাৰে ইফালে ইফালে বা এনেকৈ হ'ব পাৰে আৰু এটা ভাগ আছে যদি কেতিয়াবা এনেকুৱা হয় দেখাত এটা বিন্দুত ছেদ কৰিছে যেন লাগিলে তথাপি কেতিয়াবা ইয়াত কি হয় দুটা বিন্দু একে হলে দুটা সমাধান একে যদি হয় তথাপি এনেকুৱা হ'ব পাৰে অৰ্থাৎ ইয়াতো দুটা বিন্দু আছে তো আমি পুনচাতে ক'ব পাৰো দুটা বিন্দুত ছেদ কৰিছে লেখডালে x অক্ষত গতিকে সমাধান হ'ব 2 কোৱেশ্চন নম্বৰ 4 এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু আনটো মূল আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো কিমান হ'ব এটো লিয়াব দিছে তো আমি দেখা পাইছো এটা মূল যদি 2 হয় অৰ্থাৎ x ৰ মানটো 2 আৰু মূল দুটাৰ যোগফল যদি 0 হ'ব লাগে তেনেহলে আনটো মূল হ'ব লাগিব -2 অৰ্থাৎ x = 2 আনটো x - 2 তো -2 উঠি পেলাইলে কি হ'ব x + 2 = 0 আকৌ x = 2 যেহেতু x - 2 = 0 গতিকে আমি দুটা উৎপাদক পালো x - 2 আৰু x + 2 এই দুটা পূৰণ কৰিলে x² - 4² - b² ফৰ্মুলা গতিকে সমীকৰণটো হ'ব x² - 4 = 0 অপশন বি টো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 5 ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এংগল C টো 90 ডিগ্ৰী যদি AC 6 সেন্টিমিটাৰ হয় তেনেহলে AB কিমান হ'ব তো এই ক্ষেত্ৰত আমি চাব পাৰো যেহেতু সমদ্বিবাহু ত্ৰিভুজ অথচ কি সমকোণী আছে তো চিত্ৰ আকাৰে এনেকুৱা হ'ব C কোণ 90 AC ৰ মানটো 6 আছে যেহেতু সমদ্বিবাহু গতিকে BC ৰ মানো কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব এই ক্ষেত্ৰত পাইথাগোৰাছ আমি যদি প্ৰয়োগ কৰো পাইথাগোৰাছৰ সূত্ৰ AB² = AC² + AC² যেহেতু AC আৰু CB একেই গতিকে 6² + 6² 2 * 6² AB ৰ মান হ'ব √2 * 6² তো বৰ্গমূল ল'ব লাগিব তেতিয়া ৰিজাল্ট হ'ব 6√2 সেন্টিমিটাৰ অপশন A টো ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 6 -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু দিয়া আছে a/3, 4 তেন্তে এর মান আমি উলিয়াব লাগে তো এই দুটা বিন্দুৰ মধ্যবিন্দুটো দিয়া আছে তো আমি জানো মধ্যবিন্দুৰ যেতিয়া আমি উলিয়াও
তেতিয়া স্থানাংক দুটাৰ x স্থানাংকক যোগ কৰি 2 হৰণ বা তাৰ আধা, ঠিক তেনেকুৱা y স্থানাংক দুটাক গড় বা যোগ কৰি তাৰ আধা ল'ব লাগে, যেহেতু মধ্যবিন্দু। তো ইয়াতে আমি লৈছোঁ -6 প্লাছ -2, তো এটা x স্থানাংক লৈছোঁ ডিভাইডেড বাই 2, ঠিক তেনেকুৱা y স্থানাংক তেনেকুৱা হ'ব। তো এই মানটো a/3 সমান হ'ব, কিয়নো প্ৰশ্নমতে দিয়া আছে মধ্যবিন্দু এইটো, আৰু ইয়াতে 5 + 3 ডিভাইডেড বাই 2 4, এইটো মিলি আছে। তো এইটো সমীকৰণ তুলনা কৰিলে পাওঁ -6 -2 -8 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু a/3। এটা আমি হিসাব করলে দেখা পাবো 2a ইজ ইকুয়াল টু -8 ইন্টু 3, আলটিমেটলি a ইজ ইকুয়াল টু -12। গতিকে অপশন B2 শুদ্ধ উত্তৰ। প্রশ্ন নম্বৰ 7, sin θ ইন্টু cos 90 - θ প্লাস cos θ ইন্টু sin 90 - θৰ মান হ'ব। তো এইটো সূত্ৰ মতে যদি আমি চাওঁ এনেকুৱা হ'ব, sin cos 90 - θ মানে sin θ, আকৌ sin 90 - θ মানে cos θ। গতিকে cos θ ইন্টু cos θ, এইফালে sin θ ইন্টু sin θ, sin স্কোয়ার θ প্লাস cos স্কোয়ার θ ইজ ইকুয়াল টু 1। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন সি। উচ্চতা হ'ব, ইয়াতে স্তম্ভৰ উচ্চতা উলিয়াব দিছে, গতিকে 1060 লম্ব বাই ভূমি x/30, 1060 মান √3 x/30, তো হিসাব করলে স্তম্ভৰ উচ্চতা হ'ব 30√3 মিটাৰ। অপশন D2 রাইট অ্যান্সার। কোয়েশ্চন নম্বৰ 9, এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব? তো বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰৰ পৰা আমি প্ৰথমতে বৃত্তৰ ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব, তাৰপিছত ইয়াৰ কালি নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ তেনেকুৱা হ'ব 2πr ইজ ইকুৱেল টু 44, πr 22, 2 ইফালে যায় হৰণ হ'ব, আৰৰ মানটো হ'ব 22, পাইৰ মান 22/7, ইয়াতে উল্টি যাব, তো 7 সেন্টিমিটাৰ হ'ব ইয়াৰ ব্যাসাৰ্ধ। গতিকে ইয়াৰ কালি হ'ব πr স্কোয়াৰ, এনেকৈ মানটো বহাই দিলে 7 7 কেঞ্চেল, 22 ইন্টু 7 154 সেন্টিমিটাৰ স্কোয়াৰ। অপশন D2 রাইট। কোয়েশ্চন নম্বৰ 10, দুটা গোলকৰ আয়তনৰ অনুপাত 64:27, ইহঁতৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব? তো এইটো আমি চাব লাগে। আমি জানো গোলকৰ আয়তন 4/3 পাই r³, গতিকে দুটা গোলক আছে, দুটাৰ অনুপাত আমি লৈছোঁ। প্ৰশ্নমতে 64:27 দিয়া আছে, ইয়াতে 4/3 4/3 কেঞ্চেল হ'ব, পাই কেঞ্চেল হ'ব, গতিকে থাকিব r1/r2। ইয়াতে কিউব আছে, এইটো ঘনমূল ল'ব লাগিব। দেখা যায় 64 ইজ ইকুৱেল টু 4³ 27 3³, গতিকে ইয়াৰ ঘনমূল ল'লে 4/3 থাকিব। কিন্তু আমাক উলিয়াব দিছে পৃষ্ঠকালিৰ অনুপাত, গোলকৰ পৃষ্ঠকালি 4πr², যেহেতু এটাৰ অনুপাত হ'ব 4π কেঞ্চেল হ'ব, এটা থাকিব r1/r2 ইয়াৰ স্কোয়ার, দুইটার স্কোয়ার, অর্থাৎ r1/r2 হোল স্কোয়ার। r1/r2র মান আছে 4/3, 4/3 বহুৱালে 16 ডিভাইডেড বাই 9, শুদ্ধ উত্তৰটো হ'ব অপশন ডি। কোয়েশ্চন নম্বৰ 11, এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব। তো মাধ্য উলিয়াব দিছে। আমি জানো 3 ইন্টু মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাস 2 ইন্টু মাধ্য। গতিকে এই ফৰ্মুলাত বা সূত্ৰটোত আমি যদি মধ্যমা 33 আৰু বহুলক 45 বহুৱাই দিওঁ, তেনেহ'লে মাধ্য কিমান হ'ব? এইটো 2i ইয়াতে ডিভাইড হ'ব, 45 3 ইন্টু 33 পৰা মাইনাছ হ'ব, গতিকে ৰিজাল্ট হ'ব 27। 27টো হ'ব তথ্যখিনিৰ মাধ্য। কোয়েশ্চন নম্বৰ 12, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। ইয়াতে 4টা অপশ্যন আছে, আমি চাব লাগিব। প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ মাজত
হাতেৰে বিভাজ্য কিমানটা সংখ্যা আছে সেইকেইটা আগত উলিয়াই ল'ব লাগিব। অৰ্থাৎ 1 to 100ৰ ভিতৰত প্ৰথম হাতৰ গুণিতক হ'ল নিজেই 7 × 1 7 আৰু শেষৰটো হ'ল 7 × 14 98। অৰ্থাৎ 1ৰ পৰা 100ৰ ভিতৰত প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ ভিতৰত হাতৰ গুণিতক আছে 14টা। হাতৰ গুণিতক যদি 14টা থাকে তেনেহ'লে হাতৰ গুণিতক হোৱাৰ সম্ভাৱিতা হ'ব 14/100। যদি 2ৰে কাটিলে 7/50। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই খণ্ডটোত আমি 2016 চনৰ সাধাৰণ গণিতৰ MCQ কেইটা সমাধান কৰিলোঁ। আশা কৰোঁ তোমালোকে উপকৃত হৈছা। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আশা কৰিছোঁ নিশ্চয় ছাবস্ক্ৰাইব কৰিব। লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত নিশ্চয় শ্বেয়াৰ কৰিবা। আচলতে এটা ছাবস্ক্ৰিপশ্যন বা এটা লাইক বা এটা শ্বেয়াৰে নতুন এটা ভিডিঅ' বনোৱাৰ কাৰণে যথেষ্টখিনি প্ৰেৰণা দিয়ে। সেইকাৰণে যাতে পিছৰ ভিডিঅ'সমূহ তোমালোকৰ কাৰণে ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰোঁ আৰু তোমালোকৰ কাৰণে ফলপ্ৰসূ হোৱাকৈ বস্তুখিনি বিশ্লেষণ কৰিব পাৰোঁ তাৰ আশা ৰাখিলোঁ। ধন্যবাদ।